হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে মোৰ স্ক্ৰীনত দেখিছে এই হোৱাটছআপ মেছেজটো বহুত ট্ৰেণ্ডিং হৈ আছে অসমত। কিমানটো সত্য আৰু কিমানটো ভুৱা এই বিষয়ে আমি সকলো জানিম এই ভিডিঅ'টোৰ যোগেদি। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়াই নেকি আপোনালোকে লিংকটো ক্লিক কৰিব, ক্লিক কৰাৰ পাছত এনেধৰণৰ এখন স্ক্ৰীন আপোনালোকৰ মোবাইলত শ্ব' হ'ব। শ্ব' হোৱাৰ পাছত ইয়াত লিখা আছে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন। তলত থকা শ্বেয়াৰ বুটামটো টিপক আৰু আপোনাৰ প্ৰথম ষ্টেটাছ শ্বেয়াৰ কৰক। মাই ষ্টেটাছত ক্লিক কৰক আৰু আপোনাৰ ষ্টেটাছ পোষ্ট কৰক। ইয়াত এনেধৰণে লিখা আছে। তাৰ তলতে আছে শ্বেয়াৰ ষ্টেটাছ। প্ৰথম ষ্টেটাছটো শ্বেয়াৰ কৰাৰ পাছত ভেৰিফাই একাউণ্টত ক্লিক কৰক। আপুনি 24 ঘণ্টাৰ ভিতৰত আপোনাৰ মোবাইলত নতুবা ইমেইলত এটা মেছেজ পাব। মেছেজটো পোৱাৰ পাছত আপুনি আপোনাৰ ষ্টেটাছৰ ভিউ সংখ্যা স্ক্ৰীনশ্বট আমালৈ প্ৰেৰণ কৰিব লাগিব। তাৰ তলতে আছে ভেৰিফাই একাউণ্ট। এই একাউণ্টটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফোন নম্বৰ দিবলৈ আহিব, আপোনাৰ ফোন নাম্বাৰটো দিবৰ কাৰণে। তাৰ পাছত আহিব আপোনালোকৰ ডিষ্ট্ৰিক্ট, কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে থাকে তেনেধৰণে আহিব। তাৰ পাছত আপোনালোকক তাতে সিমানটোতে পোষ্টটো আকৌ শ্বেয়াৰ কৰিব দিব। শ্বেয়াৰ কৰাৰ পাছত আপোনালোকে বেলেগ এজন ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব, আপোনালোকে বিশ্বাসযোগ্য বুলি ভাবি। কিন্তু তেনেধৰণৰ নহয়। যেতিয়া নেকি আপোনালোকে শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰাৰ পাছত আপোনালোকক এনেধৰণে এখন স্ক্ৰীন আহি যাব। এই কথাকে শ্ব' কৰাই থাকে ভেৰিফাই একাউণ্ট 24 ঘণ্টাৰ ভিতৰত মেছেজ আহিব তেনেধৰণৰ। যেতিয়া নেকি অলপ সময় যোৱাৰ পাছত আকৌ নতুন এখন পেজ আহি যায়। পেজখনত এনেধৰণে আহে, আপোনালোকে দেখিছে কি ধৰণে আহে। এইভাগে ব্লক আৰু এলাউ কৰিবলৈ আহে। আপোনালোকে এলাউ নকৰিব, ব্লক কৰি দিব। ব্লক কৰাৰ পাছত এনেকৈ জেণ্ডাৰ আহিব। মই চালোঁ কিমানটো সত্য। মই এইভাগে হোৱাট ইজ ইয়'ৰ জেণ্ডাৰ বুলি আহিলে মই তাত দিলোঁ জেণ্ডাৰ। মোৰ জেণ্ডাৰ চিলেক্ট কৰি মেলি মই পঠাই দিলোঁ। তাৰপিছত আহিব হাউ অল্ড ইউ আৰ। আপোনালোকৰ বয়স অনুযায়ী আপোনালোকে কৰি ল'ব। তাৰপিছত এটা লং টাইম প্ৰচেছ হৈ যায়, য'ত নেকি আপোনাক ভাগৰাই দিব, ভাগৰি যাব। তাৰমানে আপোনালোকে দেখিছে স্ক্ৰীনত কেনেদৰে ইটোৰ পিছত ইটো প্ৰশ্ন কৰি আছে আপোনাক। আৰু এটা কথা কওঁ, এইবিলাক যিমানে আপোনালোকে ভুৱা বাতৰিত ভুল যাব, আপোনালোকৰ সিমানে নিজৰ পাৰ্চনেল ডাটা, পাৰ্চনেল ইনফৰ্মেশ্যন সকলোবিলাক বেলেগে লৈ থাকিব। আপোনালোকে এনেধৰণৰ বাতৰিৰ ওপৰত বিশ্বাস নকৰিব। আৰু তাৰমানে যিবিলাক মানুহৰ বেংকৰ একাউণ্টৰ লগত লিংক আছে, নাম্বাৰ, ইমেইল আই ডি ধৰক তেনেকুৱাবিলাক নিদিবই পাৰিলে। তাৰমানে সকলোবিলাক আপোনাৰ বেংকৰ একাউণ্ট শেষ হৈ যাব, লুটি নিব হেকাৰে। বহুত ধৰণৰ আজিকালি ধেৰ ৱেবছাইট আজিকালি এনেকুৱা ধৰণৰ আহি থাকে। আৰু লাষ্টত এটা সময়ত গৈ আপোনাক এনেধৰণৰ এখন ব্লেংক স্ক্ৰীন দেখাব। এনেধৰণৰ বাতৰিত আপোনালোকে ভুল নাযাব, মই তাকে কওঁ। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি থৈ যাব। আপোনালোকৰ এটা কমেণ্টে আৰু লাইকে বহুত সাহস যোগায় এনেধৰণৰ ভিডিঅ' বনাবৰ বাবে। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।